আজি হৈছে নেক্সট ডে আৰু মোৰ চৰ্দি লাগিছে খুব চৰ্দি লাগি অলপ জ্বৰ ফিল হৈছে আৰু আজি অফিচো আছে চ' কৰিব লাগিব চব মেনেজ কিন্তু মানে গা ইমান ঠিক লগা নাই প্ৰত্যেকবাৰে মোৰ অলপ নহয় অলপ কিবা এটা হয় চৰ্দি লাগে কিবা জ্বৰো হয় কেতিয়াবা চ' সেইবিলাকৰ মাজত ধুনীয়া ৰ'দ ওলাইছে অলপ ৰ'দত থিয় হৈছোঁ আৰু বজাৰত গৈছিলে চাগে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গুড মৰ্ণিং আৰু আজি হৈছে থাৰ্ছডে ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব হেল্ল' কি আনিছা আলু লৈ আনিছে মেডিচিন এই গামোচাখন দাঁত মোচা এয়া মেডিচিন লৈ আনিছে আৰু কিবা কিবি লৈ আনিছে গা বেয়া কাৰণে গতিকে গৈ কিনে লৈ আনিছে এতিয়া মই অফিচ গৈছোঁ অফিচ ষ্টাৰ্ট কৰিব লাগিব অফিচৰ কাম ষ্টাৰ্ট কৰিব লাগিব ব্ৰেকফাষ্ট হৈ গ'ল লুচি আৰু চব্জি এতিয়া চাহ খাই আছোঁ চৰ্দি লাগি আছে আৰু এনেই জ্বৰ ভাৱ নাই বাট অলপ গা ইমান ঠিক নাই এতিয়া হৈছে 11টা মোৰ অফিচ ষ্টাৰ্ট হৈ গৈছে অলপ কাম ষ্টাৰ্ট কৰিছোঁ মোৰ অফিচ চলি আছে মাজতে কলছো আছিলে বাট এতিয়া লাঞ্চ আমি তাতে থাকিলে লাঞ্চটো জেনেৰেলি আমি স্কিপ কৰোঁ স্কিপ মানে কি লাঞ্চৰ এনেকুৱা একো হেবিট নোহোৱা হৈ গৈছে জেনেৰেলি আমি ব্ৰেকফাষ্ট অলপমান লেট কৰোঁ আৰু আৰ্লি ডিনাৰ কৰোঁ চ' 2 meals বেচিকলি দিনটোৰ বাট ইয়াতে আহিলে দুপৰীয়া ভাত নোখোৱাকৈ নহ'ব আৰু হয়ো ইয়াতে ঘৰত থাকিলেতো দুপৰীয়া ভাত খোৱা যায় চ' এতিয়া দুপৰীয়া ভাত মায়ে বাঢ়ি দিছে মোক কল চলি আছিলে কাৰণে বাকীবোৰে খালে এতিয়া মই আৰু মা খাম ভাত আৰু লগতে মোৰ লেপটপটো লৈ আনিছোঁ ইন কেছ দেৰ ইজ আ কল আই কেন টেক ইট ফ্ৰম হিয়াৰ চ' সেয়াই বাকী গাৰ অৱস্থা একেই হৈ আছে চৰ্দি আৰু অলপ কাহো আছে মই মেডিচিনো খালোঁ ৰাতিপুৱা কাহৰ মেডিচিনো খাইছোঁ এতিয়া ইমান কালে ভাল নহয় আৰু মানে ষ্টিল মই গৰম পানীও খাই আছোঁ লেটছ চি আৰু বস্ত হ'ব নালাগে কিমান অঁ এয়া হ'ল ভাত মাছ বেঙেনা ভাজি দাইল আৰু মাছৰ জোল মাংসৰ জোল এয়া এতিয়া লাঞ্চ সুৰেশ অলৰেডি খালেই এতিয়া মই খাম মাও আনি আছে আৰু বেমাৰৰ মাজতে আজিৰ দিনটো এনেকৈ পাৰ হ'ল অফিচ আছিলে পূৰা এতিয়া জাষ্ট বন্ধ কৰিলোঁ কাম আছিলে চ' এতিয়া বাজিছে 9টা আৰু এনেকুৱা হয় কেতিয়াবা বহুত লেট হৈ যায় কাম কৰোঁতে আৰু আজিও তেনেকুৱা আছিলে বাট কি কৰিব উপায় নাই কামখিনিতো কৰিবই লাগিব চ' সেয়াই কাম শেষ কৰিলোঁ ইফালে মায়ে ডিনাৰ বনাই আছে আৰু আজি দিনটো এনেকৈ শেষ হ'ল دخل اللي راح تمسك كله متسكر